ডিগ্রি অফ অ্যাডজেক্টিভ আমাৰ বহুত সচৰাচৰ ব্যৱহৃত এটা শব্দ গ্ৰামাৰত, কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব যে আমি এডজেক্টিভত যে বহুত ক্লাছত ক্লাছিফাই কৰিছো, তাৰ মাজত অনলি এডজেক্টিভ অফ কোৱালিটি যিটো, যেনেকুৱা যিবিলাক এডজেক্টিভে কোনো গুণ বা দোষ বুজায় তেনেকুৱা এডজেক্টিভ যিবিলাক আছে, যেনেকুৱা বিগ, স্মল, শৰ্ট, ইণ্টেলিজেণ্ট, বিউটিফুল, গুড, ব্লাক, এই ধৰণৰ যি এডজেক্টিভ বিলাক আছিল, জাষ্ট এই এডজেক্টিভ খিনিৰে আমি ডিগ্ৰী অফ কম্পাৰিজন কৰিব পাৰো। বাকী যিবিলাক এডজেক্টিভ আছে সেই এডজেক্টিভ খিনি কিন্তু আমি নোৱাৰো। ওকে, তো এয়া আমাৰ খুব গুৰুত্বপূৰ্ণ এটা বিষয়, আমি এয়া নটিচ কৰিব লাগিব। তো আমি থুলমূল এটা ধাৰণা দিব ওলাইছো এতিয়া ডিগ্ৰীৰ বিষয়ে। মানে যিহেতু আমি এডজেক্টিভ ষ্টাডি কৰি আছো আৰু এডজেক্টিভৰ খুব মূল্যৱান এটা অংশ হৈছে এডজেক্টিভ অফ কোৱালিটি। এডজেক্টিভ অফ কোৱালিটিৰ খুব ধুনীয়া এটা অংশ হৈছে ডিগ্ৰী অফ কম্পাৰিজন। ডিগ্ৰী অফ কম্পাৰিজনৰ লগত যিটো ৰিলেশ্যনটো জাষ্ট আমি মানে দেখুৱাবলৈ ট্ৰাই কৰি আছো, চোৱা কিছুমান এক্সাম্পলৰ সহায়ত। আৰু ইয়াৰ বিষয়ে, ডিগ্ৰীৰ বিষয়ে যথেষ্ট বিতংভাৱে আলোচনা কৰা হ'ব নেক্সট ক্লাছত, যেতিয়া আমি ডিগ্ৰীৰ বিষয়ে ক্লাছ বিলাক ল'ম। ওকে, তো ডিগ্ৰী অফ কম্পাৰিজন, ইয়াত কম্পাৰিজন শব্দটো হৈছে কম্পায়াৰৰ পৰা আহিছে। ইয়াত কম্পায়াৰ মানে হৈছে তুলনা কৰা, কিন্তু যদিও তুলনা কৰা বুজাইছে, এই ডিগ্ৰীয়ে সদায় কিন্তু কম্পায়াৰ কৰা নুবুজাব। ডিগ্ৰীৰ তিনিটা অংশ আছে, তাৰ এটা অংশ বা এটা ভাগহে জাষ্ট কম্পায়াৰ কৰা বুজাব। ওকে, তো আমি ডিগ্ৰীটো ধুনীয়াকে ক্লাছিফাই কৰো। ফাৰ্ষ্ট প্ৰথম কথা হ'ল, আমি এডজেক্টিভ অফ কোৱালিটি যিখিনি ৱাৰ্ড পাইছো, আমি বিগ, স্মল, শৰ্ট, ইণ্টেলিজেণ্ট, বিউটিফুল, আগলি, হেণ্ডসাম, এটসেট্ৰা, এইবিলাক কিন্তু কাৰ লগত তুলনা কৰা হোৱা নাই। যেনেকুৱা ৰাজু ইজ এ টল বয়, ৰাজু খুব এজন ওখ ল'ৰা, তাৰ লগত কাৰ লগত তুলনা কৰা হোৱা নাই, বা তেওঁ গাঁৱৰ ভিতৰত যে আটাইতকৈ ওখ ল'ৰা সেইটোও কোৱা হোৱা নাই। জাষ্ট ৰাজুক অকলে অকলে কোৱা হৈছে যে ৰাজু ইজ এ টল বয়। বা স্মিতা ইজ এ বিউটিফুল গাৰ্ল, স্মিতা এগৰাকী ধুনীয়া ছোৱালী হয়, কিন্তু তাই যে বিশ্ব সুন্দৰী তাকো কোৱা হোৱা নাই, বা তাই যে আৰু বাকী 10জনতকৈ বেছি ধুনীয়া তাকো কোৱা হোৱা নাই। জাষ্ট স্মিতা যে এগৰাকী সুন্দৰী বা ধুনীয়া ছোৱালী সেই কথা জাষ্ট কোৱা হৈছে। তো এই যে কাৰো লগত তুলনা নকৰাকৈ জাষ্ট যিবিলাক এডজেক্টিভ ইউজ কৰা হয় সেন্টেন্সত, এইবিলাকক কোৱা হয় পজিটিভ ডিগ্ৰী। ডিগ্ৰীৰ যে তিনিটা ভাগ, তাৰ প্ৰথম ভাগটো হৈছে পজিটিভ ডিগ্ৰী। আৰু এই পজিটিভ ডিগ্ৰীত কাৰো লগত কাৰো তুলনা কৰা নহয়। ওকে, মানে জেনাৰেলি আমি যিবিলাক এডজেক্টিভ অফ কোৱালিটিত পাই আছো এইবিলাক। নেক্সট ভাগটো হৈছে দুজনৰ মাজত কম্পেয়াৰ কৰা হ'ব বা তুলনা কৰা হ'ব। এতিয়া যেনেকুৱা কৈ আছিলো যে স্মিতা ইজ এ বিউটিফুল গাৰ্ল, এতিয়া কম আমি যে স্মিতা বেলেগ এগৰাকী ছোৱালীতকৈ ধুনীয়া। স্মিতা ইজ মোৰ বিউটিফুল দেন সীতা, সীতাতকৈ স্মিতা অলপ বেছি ধুনীয়া। এই যে তুলনা কৰা হ'ল স্মিতাক সীতাৰ লগত, এই ক্ষেত্ৰত কম্পায়াৰ এটা আহি গ'ল। জাষ্ট এই কাৰণেই ইয়াক কোৱা হ'ব কম্পাৰেটিভ ডিগ্ৰী, মানে যেহেতু কম্পায়াৰ কৰা হৈছে। ওকে, কম্পাৰেটিভ ডিগ্ৰী। এইটো হৈছে 2 নম্বৰ ভাগ ডিগ্ৰীৰ। আৰু এটা ভাগ আছে সুপাৰলেটিভ ডিগ্ৰী। সুপাৰ মানে হৈছে আটাইতকৈ বেছি, আৰু সুপাৰলেটিভ ডিগ্ৰীটো জাষ্ট এটা ইউনিকনেস আনি দিয়ে। তাৰ মানে কি, ৰাজু ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ, তাৰ মানে ৰাজু ক্লাছৰ ভিতৰত আটাইতকৈ ওখ ল'ৰা। ইয়াত ৰাজুক বেলেগতকৈ অলপ ইউনিকনেস এটা আনি দিলে একোনে টলেষ্ট এই এডজেক্টিভে। তো এই ধৰণৰ যিবিলাক এডজেক্টিভ আটাইতকৈ ভাল, আটাইতকৈ বেয়া, সকলোতকৈ ওখ, সকলোতকৈ চাপৰ, বেলেগ সবতকৈ ধুনীয়া, এই সবতকৈ আটাইতকৈ ক্লাছটোৰ ভিতৰত বা গাঁওটোৰ ভিতৰত, ঘৰটোৰ ভিতৰত আটাইতকৈ বেছি, এই ধৰণৰ যিবিলাক এডজেক্টিভ ব্যৱহাৰ হয় বাক্যত, এইবিলাকক কোৱা হয় সুপাৰলেটিভ ডিগ্ৰী। আর সুপার মানে হচ্ছে আটাইতকৈ বেশি বা আটাইতকৈ ওপৰত, সেই কারণে ইয়াক কোৱা হয় সুপারলেটিভ ডিগ্ৰী। তো এতিয়া আমি আহিম
এই পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী প্ৰতিটো এডজেক্টিভ অফ কোৱালিটিৰে আছে যেনেকুৱা আমাৰ ইয়াত এটা বস্তু মনত ৰাখিব লাগিব সেইটো হৈছে বস্তু এটা কওঁতে কিমান বাৰ উশাহ লোৱা হয় বা কিমান বাৰ ঠেক্কান মাৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰি এইবিলাকক দুটা বা তিনিটা বা চাৰিটা ভাগত ভাগ কৰা হৈছে ইয়াক কোৱা হয় ইংৰাজী syllable যেনেকুৱা বিগ স্মল শৰ্ট এইবিলাক একেটা ধাপতে ক'ব পাৰো আমি সেইকাৰণে এইবিলাকক কোৱা হয় মনোসিলেবল মনো মানে হৈছে ওৱান আৰু এইবিলাকক কোৱা হয় মনোসিলেবল কিন্তু যিবিলাক বেছি মানে ধাপত ক'ব লাগে যেনেকুৱা ইন্টেলিজেন্ট চাৰিটা ধাপত আহিছে বিউটিফুল তিনিটা ধাপত আহিছে এইবিলাকক কোৱা হয় পলিসিলেবল মানে বেছি সিলেবল বেছি ধাপত ক'ব লাগে ওকে তো এই জেনাৰেলি যিবিলাক এটা ধাপত ক'ব পাৰো বা মনোসিলেবল যিবিলাক এইবিলাকক জাস্ট বিগ আছে ইয়াৰ কম্পাৰেটিভ ডিগ্ৰীটো হৈ যাব বিগাৰ আৰু সুপাৰলেটিভ ডিগ্ৰীটো হৈ যাব বিগেষ্ট বিগ মানে হৈছে ডাঙৰ বিগাৰ মানে বেলেগতকৈ ডাঙৰ আৰু এজনতকৈ ডাঙৰ কম্পেয়াৰ কৰা হৈছে আৰু বিগেষ্ট সবতকৈ ডাঙৰ ঠিক তেনেকৈ স্মলাৰ ইয়াৰ লগাব লাগিব আৰু ইএসটি লগাব লাগিব সুপাৰলেটিভত স্মলাৰ স্মলেষ্ট শৰ্ট শৰ্টাৰ শৰ্টেষ্ট শর্ট মানে হচ্ছে চাপৰ বেলেগ আৰু এজনতকৈ চাপৰ শর্টেষ্ট যদি দিয়া হৈছে মানে আটাইতকৈ চাপৰ ওকে এয়া আছিল আমাৰ মনোসিলেবলৰ বেলিকা মনো মানে মনত ৰাখিবা 1 মনো মানে 1 ডাই মানে 2 ট্রাই মানে 3 টেট্ৰা মানে 4 এনেকুৱা তো আমি 1তকৈ যিবিলাক বেছি সেইবিলাক আমি সবকে ধৰি লম পলিসিলেবল তো এই পলিসিলেবল বিলাকত লগাব লাগে মোর আৰু মোস্ট মোর ইন্টেলিজেন্টের লগত মানে জাস্ট আগত বহাব লাগিব মোর ইন্টেলিজেন্ট তো এটো হৈ গল কম্পারেটিভ ডিগ্ৰী আৰু মোস্ট যদি লগাই দিও ইন্টেলিজেন্টের আগত ইয়া হৈ যাব সুপারলেটিভ ডিগ্ৰী মোস্ট বিউটিফুল টু ঠিক তেনেকুৱা মোর মোস্ট এনেকুৱা আৰু কিছুমান সিম্পল এডজেক্টিভ আছে যি কোনো ধৰণৰ নিয়ম না মানে ইয়াৰ ইএসটি এনেকৈ নহব মোর মোস্ট লগায় নহব এইবিলাক বেলেগ ধাৰাত চলে যেনেকৈ গুড 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 আৰু গুডেষ্ট হ'ব গুড বেটাৰ বেষ্ট বেটাৰ মানে তুলনা কৰা হল আৰু এজনতকৈ ভাল বেষ্ট মানে আটাইতকৈ ভাল তো এইবিলাক এনেকুৱা ধৰণৰ আৰু আছে এডজেক্টিভ যেনেকুৱা ব্যাড ওর্স ওর্স্ট তো এনেকুৱা ধৰণৰ আৰু যেতিয়া আমি ডিগ্ৰীৰ বিষয়ে যথেষ্ট পুংখানুপুংখভাৱে আলোচনা কৰিম তেতিয়া হয়তো আৰু বেলেগ এক্সাম্পল ল'বলৈ ট্ৰাই কৰিম